কবিতাৰ শিৰোনামা প্ৰেয়সীলৈ বুলি একলম। কবি মৃদুল দত্ত। ভৰ আঁউসী ৰাতি বিহগী কেতেকীজনী জানা প্ৰেয়সী, তাইৰ বিননিত যেন মোৰ দুচকুত ভাহি ফুৰিছিল ৰঙীন প্ৰেমৰ এক শুভ্ৰ চানেকি। দেহ মন জোৰাই নিয়া এচাটি বতাহে যেন মোক কৈ যায় তগৰ পাহিৰ সুবাসৰ বৰ্ণনা। জানা প্ৰেয়সী, সেই সুবাস যেন মোৰ নিচেই আপোন। প্ৰতিটো ঋতুতে যেন মই বিচাৰি যাওঁ সেই সুবাস। আৰু কি জানা প্ৰেয়সী, সুবাসৰ মাজত যেন সেই নিশাৰ নিঠুৰ সৰ্প, যাক মই কেতিয়াও যেন ছিঙিবই নোৱাৰিম, মাথো এক পুৱাৰ হাবিয়াস। ধন্যবাদ।